নমস্কাৰ মই গোবিন্দ টকবিয়ে মোৰ কবিতাৰ আবৃত্তি শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মৰিগাঁও জিলাৰ এখন বিদ্যালয়ত কৰ্মৰত মোৰ মৰমৰ বাইদেউ এগৰাকীৰ কবিতা। বাইদেউগৰাকীৰ নাম এলিজাৰাণী দাস। তেওঁ নগাঁও জিলাৰ বাসিন্দা আৰু সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা খুবেই বিৰল। তেওঁৰ কবিতা পঢ়ি মই খুবেই ভাল পাওঁ। তেন্তে আহকচোন আজিৰ কবিতাৰ আবৃত্তি শিতানটো আৰম্ভ কৰোঁ। আজিৰ কবিতাটিৰ শিৰোনাম শ্ৰমিক মানে লেবাৰ। ঐ ছোৱালী, ঐ ল'ৰা, এইফালে ঐ ছোৱালী, এইখিনি কাম কৰ। মাক দেউতাকে মৰমত দিয়া নামকেইটা হেৰাই যায়। সিহঁতৰ ধন, দেহা, সোণ, জোন কিবা আছিল। আধুনিক সমাজখনে সিহঁতৰ নতুন নামেৰে মাতে, ঐ ল'ৰা, ঐ ছোৱালী। মালিকনীৰ জীয়েকৰ পুৰণা কাপোৰকেইটাৰে তাইৰ দেহাটো ঢাকিব লগা হয়। উঠন দেহাৰ ভাঁজবোৰ নিবিচাৰিলেও জিলিকি ৰয়। মালিকৰ যিহে চকু, যেন গিলিহে থ'ব তাইক। পুতেকেও সুবিধা পালেই থাপ মাৰি ধৰে হাতত। প্ৰতিবাদ কৰিব পাৰে তাই। মাকৰ বেমাৰী মুখখন যে মনলৈ আহি যায়। কি বা খাইছে, কি বা পিন্ধিছে। তাই পঠোৱা মাহেকীয়া টকাকেইটাৰে ভায়েকৰ বহী কলম কিনি দিব পাৰিছেনে বা নাই। পঢ়িবৰ তাইৰো মন যায়, সময়হে নেপায়। মালিকৰ জীয়েকৰ কিতাপখনতে জোটাই জোটাই পঢ়ি চাই তাইৰ ভাল লগা পাঠ সেই যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে লোহাৰ চকীটো দাঙি শ্ৰমিকক সহায় কৰা পাঠটো পঢ়ি তাই ভাবে, দুৰ্বল দেউতাকে ঠেলাখন গাঁতৰ পৰা টানি থাকোঁতে কোনোবাই যদি সহায় অলপ কৰি দিলেহেঁতেন, তাইৰ মাক বিধৱা নহ'লহেঁতেন। তথাপি তাইৰ আশাবোৰ মাৰ যোৱা নাই। তাই এদিন ডাঙৰ মানুহ হ'ব, ভাল মানুহ হৈ অসহায় মানুহবোৰক সহায় কৰিব। এখন সমাজ গঢ়িব য'ত কোনো ভোকাতুৰ মানুহ নাথাকিব। আৰু সি লাজ পাই লগৰীয়াহঁতৰ আগত যেতিয়া চোতাল বাট সাৰে, জোঠা বাচন ধুৱে, পঢ়া শুনা কৰাম বুলিয়ে মালিকে আনিছিল যদিও কেতিয়াবাহে স্কুল যোৱাৰ সুবিধা পায়। তাৰ মনতো সপোন এটা আছে সোমাই, পঢ়ি শুনি এদিন গাঁৱলৈ উভতি যাব, স্কুল এখন খুলি ল'ৰা ছোৱালীহঁতক পঢ়াব। টকা ঘটিবৰ বাবে কোনো আৰু পঢ়া এৰি বিদেশলৈ নাযাব। তাৰ দৰে কোনোৱে চৰবুকু নাখাব, মধ্যভোগীয়ে নাখাব। চৰকাৰী আঁচনিৰ নামত সিহঁতলৈ অহা এসাঁজ চাকৰি, ব্যৱসায় কৰি মানুহবোৰ ধনী হৈ যাব। সকলো সমান হ'ব, সৰু বৰ নাথাকিব। সপোনৰ বাটেৰে বহুদূৰ গুচি যায় সিহঁত। এটা চিঞৰে হঠাতে উভতাই আনে, ঐ ল'ৰা, ঐ ছোৱালী, ক'ত মৰি আছ? ধন্যবাদ। যদি আপোনালোকে আজিৰ কবিতাটো শুনি ভাল পাইছে, ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ এনেকুৱা ধৰণৰ কবিতাবোৰ আহি থাকিলে ন'টিফিকেশ্যনবোৰ যাতে পাই থাকে। আৰু যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, অনুৰোধ জনাইছোঁ তেওঁলোকক তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগৰ যিসকল আছে তেওঁলোকলৈ বা নিজৰ যি কবি বন্ধুবোৰ আছে তেওঁলোকলৈ যাতে আগবঢ়াই দিয়ে, এইখিনিয়ে মোৰ আশা থাকিল। আৰু আপোনালোকে সুখে থাকক, সন্তোষে থাকক, ভালে থাকক, তাৰে কামনাৰে আজিৰ এই কবিতাৰ শিতানটো ইয়াতে মই সামৰণি মাৰিছোঁ। আৰু আকৌ আৰু এটা নতুন কবিতাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়, বাই।